गरेसराव गोदानै बियाब दाफामनायखौ लानानै गरेसर ब्लक इउपिपिएल राजखान्थि हान्जाया मोनसे सावरायमेल खुंदों। दिनै 30 नं गरेसर बियाबनि बेन्दोंआव थानाय बिष्णुराभा भवनाव मोनथाम ब्लकखौ लानानै मोनसे हाबाफारि खुंदों, जेराव गरेसर ब्लक, सुक्लाय सेरफां ब्लक, नाग्रिजुलि ब्लकनि थागिबि बिथांमोनखौ लानानै गोदानै बियाब दाफामनायनि सायाव गुवारै मोनसे सावरायमेल खुंदों। बे मेलाव फोरमायनाय बादिब्ला बिटिआरनि बेन्दोंआव थानाय गासै गं 15 बियाबनि गेजेराव गरेसरखौ गोदानै बियाब दाफामनायखौ बरायदों, लोगोसे बिटिआरनि गाहाय प्रमद बर' बिथांखौ साबायखर बावहरदों। बे हाबाफारियाव मिरु इउपिपिएलनि गाहाय नेहाथारि राजु नार्जारी, एमएलए जलेन दैमारी, 30 नं गरेसर बियाबनि एमसिएलए पबित्र कुमार बर' आरो गरेसर हालामनि मेलेमजिबि समाज सिबियारि सुबुंफोरखौ लानानै गुवारै सावरायनाय हाबाफारिया मोजाङै मोजां जानानै थाङो। नमस्कार, আজি আমাৰ তিনিটা ব্লক কমিটি নাগৰিজুলি, শুক্লাই চেৰপাং আৰু গড়েশ্বৰ, এই তিনিটা মানে ব্লক কমিটিৰ উদ্যোগত আমাৰ যিটো নাগৰিক সভা, এই নাগৰিক সভাটো আমি যিহেতু আমাৰ পুনৰ সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত সুকীয়াকৈ আমি গড়েশ্বৰ সমষ্টি পাব পাৰিছোঁ হিচাপে আজি ইয়াৰ আদৰণি জনাই এইটো সভাও ইয়াৰ সংগতি ৰাখি যিখিনি আমি বিটিচি ৰিজনৰ আণ্ডাৰত আমি 15টা যিটো সমষ্টি পালোঁ, মই গড়েশ্বৰ সমষ্টিৰ এমচিএল হিচাপে মই শিৱ মহোদয়, আমাৰ বিটিআৰৰ শিৱ মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সুকীয়াকৈ যিহেতু গড়েশ্বৰ সমষ্টি পালোঁ, তাৰ কাৰণে মই খুবেই আনন্দ, আৰু তাৰ কাৰণেও মই শিৱ মহোদয়ক, বিটিআৰৰ শিৱ প্ৰমদ বড়ো ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ভাৰতৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু গড়েশ্বৰ সমষ্টি হিচাপে এনে বিটিচি সমষ্টি আছে, তথাপিতো এমএলএ সমষ্টি হিচাপে, বিধানসভা সমষ্টি হিচাপে বৰ্তমানত তিনিটা যিটো বিটিচি সমষ্টি যোগ হৈ এটা বিধানসভা সমষ্টি হৈছে, মানে 1,58,623টা মানে বৰ্তমানত ভোটাৰ আমি দেখিছোঁ। তাৰ মানে কম বেছিও হ'ব পাৰে, যিহেতু খুচুৰা আহে, এইটো হিচাপে দুইটা বাঢ়িও যাব পাৰে, কমিও যাব পাৰে। এই যিখিনি সোমাইছে মই খুবেই আনন্দ। তাৰে ভিতৰত যিহেতু ST হিচাপে ৰিজাৰ্ভেশ্যনত 6টা পাইছোঁ, 9টাই মানে অ'পেন হিচাপে প্ৰতিটো জাতি জনগোষ্ঠীসকলে বিটিআৰবাসী ৰাইজে যি আশা আকাংক্ষা আছিলে প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত নিজৰ জাতিটো সংস্থাপনৰ দিশত যি মানে সহায় কৰিব পৰা এটা সুবিধা যে বিধানসভা সমষ্টিৰ দ্বাৰা এছেম্বলি মজিয়াৰ পৰা মানে সমাধান কৰিব পৰা এটা সুবিধাটো পাইছোঁ। সেই হিচাপে মোৰ বিশেষ ক'ব লগা নাই। আৰু আমাৰ যিখিনি দেখিছোঁ গড়েশ্বৰ সমষ্টি আৰু শুক্লাই চেৰপাং সমষ্টি আৰু নাগ্ৰিজুলি সমষ্টি আদৰি লোৱাটো দেখা পাইছোঁ, আৰু আমাৰ দলে সহযোগ কৰিছে। ইয়াৰ ভিতৰত কিবা যদি অলপ গাঁও ইফাল সিফাল অলপ মানে সোমাই অহা বা বাহিৰত যোৱা এনেকৈ আমি দেখিছোঁ। তাৰে ভিতৰত আমি যি পৰ্যায় আছে, যি ছিষ্টেম আছে, ছিষ্টেমৰ মাজত আমি আকৌ সেইখিনি অলপ সলনি কৰাৰ কাৰণেও আহ্বান জনাইছোঁ। যিহেতু তামোলপুৰ সমষ্টি গাঁও সোমাইছে, আমাৰ গড়েশ্বৰৰ সমষ্টিও মানে তামোলপুৰ বিধানসভাত সমষ্টিত হৈছে, তাৰ কাৰণে আমাৰ যিখিনি গোসাইগাঁও, সাতপাৰা আৰু নংপাৰ, এই তিনিখন ৰেভিনিউটো আমি পাব বিচাৰিছোঁ আকৌ। আৰু বাকীখিনি তামোলপুৰ যিটো আমাৰ শিৱ মহোদয়ৰ গাঁও, তেখেতৰ গাঁও বাৰাইগাঁও আৰু কুচুগাঁও, এই দুটা গাঁওটো মানে বাদ দি আমাৰ এই তিনিখন গাঁওটো পালেও আমি এইখিনি মই ক'লোঁ, বিশেষ ক'ব লগা নাই। যিহেতু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজেও ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা সমষ্টি পুনৰ নিৰ্ধাৰণ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি চিনচিয়াৰলি চাই আছে, গতিকে তেখেতৰ মন্তব্যৰ আমি সন্মান জনাইছোঁ। তেখেতৰ মন্তব্যৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে, ইয়াৰ আমাৰ প্ৰতিক্ৰিয়া কৰিব লগা একো নাই। গতিকে আমাৰ যি কাম থাকিব, এই কামবিলাক আমি ভালদৰে কৰি যাম। টাইছনে কি কৈছে কি কোৱা নাই এইটো মেটাৰ নহয়। আমি ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ আমি কাম কৰি যাব লগা আছে। আমি দেখিছোঁ যোৱা 17 বছৰত ইয়াত বহুত আমি বেগ পৰি গৈছিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সময়ত সংঘৰ্ষ হৈছে। ইয়াত আমাৰ বহু
মানুহৰ লাইফ লছ হৈছে, ধন সম্পত্তি লছ হৈছে। এতিয়া শান্তি কৰি এই অঞ্চলত শান্তি ঘূৰাই আহিছে। শান্তি ঘূৰাই অহাৰ লগে লগে এই অঞ্চলটো উন্নয়ন কৰিব লাগে। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজনীতিক অধিকাৰ দিব লাগে। এই ৰাজনীতিক অধিকাৰ লৈ ইয়াত বিভিন্ন দিশত আগবাঢ়িব লাগে, এইটো আমি জানো। কোনোবা কিবা কৈছে কৈ থাকিব, ইয়াততো ক'ব লগা আছে কৈছে, কিন্তু ইয়াৰ লগত আমাৰ যি উন্নয়ন আৰু শান্তি এই দুটাও আমি পেৰেলেলি চলি যাই থাকিব। ইয়াত আমাৰ কোনোবা কোৱা কথাবিলাক ইয়াত কোনেও প্ৰভাৱ নেপেলায়। যিহেতু আপুনি মুখ্যমন্ত্ৰী এতিয়া আমাৰ যিহেতু দাবীটো চবেই কৰিব পাৰে, এতিয়া দাবীটো ক্লেইমটো চবেই কৰিব পাৰে, গতিকে ক্লেইম কৰাৰ কাৰো বাধা নাই। আমি চবেই, আপুনিও কৰিব পাৰিব ক্লেইমটো, ময়ো কৰিব পাৰোঁ ক্লেইমটো, যিহেতু আমাৰ এইটো নিজস্ব এটা, গতিকে এইটো ক্লেইম কৰাত কোনো বাধা নাথাকে, আমি ক্লেইমটো কৰিব পাৰোঁ। তথ্যটো দিলেই হ'ল, এই ৰাজহুৱাভাৱে তথ্য তেখেতে অফিচত গৈ চালেই হ'ল। অফিচত তথ্য নলোৱাকৈ মিডিয়াত কৈ থাকিলেতো নহ'ব। তেখেতে চাওক কিমান মানুহে ভূমি মেলাৰ জৰিয়তে কিমান মানুহে ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছে। আগে পিছেতো কোনেও ভূমি মেলা কৰা নাছিল, সেই সময়তো তেওঁসকলৰ কোনেও কোৱা নাছিল যে ভূমি মেলা হ'ব লাগে বুলি, মাটিৰ সমস্যাৰ কথা কোৱা নাছিল। গতিকে তেওঁ ক'ব বিচাৰিছে কি এইটো আমি বুজিব পৰা নাই। গতিকে পিজিআৰ সমস্যাটো আমাৰ কেৱল সমস্যা নহয়, এইটো লেণ্ড পলিচিৰ সমস্যা আছে, ভাৰত চৰকাৰৰ পৰা এইটো সমস্যা আছে। গতিকে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে গভ অফ ইণ্ডিয়া, গভ অফ আছাম আৰু বিটিআৰ এইটো টাইমলি যিখিনি পলিচি ল'ব লাগে ল'ব। গতিকে ইয়াৰ কামখিনিও ভিজিআৰৰ কামখিনিও কোনটো লাইনত গ'লে ভাল হয় এইটো গভ অফ আছামে কৰিব। গতিকে গভ অফ ইণ্ডিয়াই কৰিব, যিকোনো BTC আমি এইটো ফ'ল' কৰাৰ কাৰণে ৰেডি আছোঁ। আপোনাৰ সমষ্টিত বৰ্তমানে মানে বহুতো বাট মানে শোচনীয় অৱস্থাত আছে, ৰাইজে ইতিমধ্যে মুকলিকৈ মানে কি হয়, মই ৰাস্তাটোতো মই এতিয়া সম্পূৰ্ণভাৱে 2 বছৰো সম্পূৰ্ণ কৰা নাই বিধায়ক হিচাপে। মই যিমান দূৰ পাৰোঁ চেষ্টা কৰি আছোঁ। এবাৰো 50 কিলোমিটাৰ ৰাস্তা আমি যোৱা প্ৰথম ফাইনেন্সিয়েল ইয়াৰত পাইছিলোঁ, মই এইটো কাম আৰম্ভ কৰিছোঁ। ইয়াৰে কিছু কাম যিহেতু যোৱা দিনবোৰত, যোৱা 17 বছৰত ইয়াৰ কোনো ৰাস্তা ঘাট বিভিন্ন গাঁও অঞ্চলবিলাকত কৰাই নাই। আমি দেখিছোঁ বহুত ৰাস্তাবিলাক যাব পৰা অৱস্থা নাই। যোৱা 17 বছৰ যদি এইবিলাক যোৱা চৰকাৰে যদি বিটিআৰ অঞ্চলত বা আমাৰ তামোলপুৰ সমষ্টিত যদি গাঁৱে অঞ্চলত থকা ৰাস্তাবিলাক যদি নিৰ্মাণ কৰিলেহেঁতেন, এতিয়া হয়তো মানুহে ইমান ভুগিব লগা নহ'লেহেঁতেন। গতিকে এতিয়া ৰাইজে নিজৰ কথাটো ক'ব পাৰে, ইয়াত আমাৰ কোনো বাধা নাই। ৰাইজে ক'লেহে আমিও গম পাম ক'ত কেনেকুৱা হৈছে। গতিকে ৰাইজে এনেকুৱা অভিযোগ অনাৰ কাৰণে মই ভাল পাইছোঁ, ধন্যবাদ জনাইছোঁ। এনেকুৱা অভিযোগ পালে মই নিজে ইমিডিয়েট তাতে গৈ উপস্থিত হৈ ৰাইজৰ কাৰণে সমাধান কৰাৰ কাৰণে চেষ্টা ৰাখিছোঁ। আৰু আগন্তুক দিনতো ৰাইজে এনেকুৱা অভিযোগবিলাক আনিব, তেতিয়া মই এইটো অভিযোগবিলাক মোক এডভাইচ বুলি ধৰি লৈছোঁ, যাতে এই অভিযোগ ভিত্তি কৰি মই ৰাইজৰ কাম কৰি যোৱাৰ কাৰণে মই আগবাঢ়ি যাম। আমাৰ নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কাৰ্যসূচী যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বৰ্তমান কৰি আছে, এইটো সমৰ্থনত আজি ইয়াত গড়েশ্বৰত এখন নাগৰিক সভা আয়োজন কৰা হৈছিল। ইয়াত বহুত মানুহে বিভিন্ন গাঁৱৰ পৰা আহি উপস্থিত হয় আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ যি আমাৰ চলি আছে এইটো সমৰ্থন জনাইছে আৰু গ্ৰহণ কৰিছে, ধন্যবাদ জনাইছে। গতিকে আজি আমি এইটোৱে ক'ব বিচাৰিছোঁ, বিটিআৰ অঞ্চলত আমি নতুনকৈ 15টা এছেম্বলি সমষ্টি আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াত আৰু 2টা MP সমষ্টি আমি বিটিআৰ অঞ্চলত পাম, যাৰ বৰ্তমান ড্ৰাফ্টত আমাৰ দৰং হিচাপে ইয়াত ড্ৰাফ্টত পাব্লিছ হৈছে। কিন্তু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি এইটো আবেদন কৰিছোঁ যে আমি দৰংটো আমি চেঞ্জ কৰি ওদালগুৰি নামাকৰণ কৰিব লাগে আৰু যিখিনি প্ৰচেছ আছে ওদালগুৰি হোৱাৰ কাৰণে এইখিনি প্ৰচেছ কৰাৰ কাৰণে আমাৰ অলৰেডি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমাৰ এইটো আবেদন কৰা হৈছে। আৰু নতুনকৈ যি আমাৰ হিয়াৰিং হ'ব তাতেও আমি আকৌ এবাৰ আমাৰ দৰংটো ঠাইত আমাৰ ওদালগুৰি কৰিব লাগে বুলি আমাৰ ফালৰ পৰা এইটো দাবীজনত আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক জনোৱা হ'ব। জাতি জনগোষ্ঠী একত্ৰিত হয় বিৰোধিতা কৰি নহয়, যিহেতু এতিয়া চাওক বিটিআৰ অঞ্চলত আমি বিটিআৰ চৰকাৰ চলাই আছোঁ।
গতিকে আজি আমাৰ ডিমাণ্ড আছিলে যে BTC অঞ্চলত আমি আগৰ যিখিনি MLA সমষ্টি আছে ইয়াত চাই আমি MLA সমষ্টিকো ইনক্ৰিজ কৰিব লাগে বাঢ়াব লাগে এই হিচাপে আমাৰ ডিমাণ্ড আছিলে এই ডিমাণ্ডটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানি লৈছে এইটো ইয়াৰ কাৰণে আমি সমৰ্থন কৰিছোঁ এতিয়া ইয়াত বহুত অভিযোগবিলাক থাকে আজি বিভিন্ন ছাইডৰ পৰা ধৰ্ণা হৈছে কিবা হৈছে তো ধৰ্ণাবিলাক নিজৰ যিহেতু নিজৰ মনৰ কথা বা নিজস্ব এটা চবৰে এটা পৰিকল্পনা থাকে এই হিচাপে নিজেও ভাবা ধৰণে নহ'লে হয়তো চবে ইয়াৰ বিৰোধিতা কৰিব পাৰে এইটো আমাৰ চবৰে ৰাইট আছে গতিকে আজি ইয়াত ধৰ্ণা হৈছে বহুত জাগাত ধৰ্ণা কৰিছে বিভিন্ন জাতীয় দল সংগঠনে তেওঁসকলৰ এইটো ধৰ্ণা দিয়াটো অধিকাৰ আৰু তেওঁসকলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক তেওঁসকলৰ যিখিনি অভিযোগ থাকিব তেওঁসকলে দাবী কৰিব পাৰিব যে এইটো হ'লে ভাল এইটো হ'লে ভাল নিৰ্বাচন আয়োগে এইটো বিবেচনা কৰিব কিন্তু আমাৰ কথাটো হ'ল আমি চৰকাৰীভাৱে যি ডিমাণ্ড কৰিছিলোঁ এইখিনি প্ৰায় আমাৰ ডিমাণ্ডখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানি লৈছে ইয়াৰ ভিতৰত আমি দৰংটোৰ ওদালগুৰি কৰাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক এতিয়া আকৌ ছেকেণ্ড টাইম আমি এইটো দাবী জনাইছোঁ আৰু আমাৰ এইটো ক্লেইম কৰাৰ কাৰণে আমাৰ নেক্সট আমাৰ হিয়াৰিঙত এইটো আমি মেমৰেণ্ডামছ আমি ছাবমিট কৰিম যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়